আজি এটা কাহিনী শুনো আহক। এটা কাউৰী আছিল আৰু কাউৰীৰ অসুবিধা কি আছিল জানেনে? কাউৰী কলা আছিল। এদিন এজন সাধু ৰাস্তাৰে গৈ আছিল। হঠাৎ সাধুৰ গালত ওপৰৰ পৰা এটোপ পানী পৰিল। সাধুজনে ওপৰলৈ চাই দেখিলে যে কাউৰী কান্দি আছে। সাধুৱে সুধিলে, কান্দিছা কিয়? কাউৰীয়ে ক'লে, নাকান্দি আৰু কি কৰিম? এইটো কিবা জীৱন হ'লনে? কলা বৰণৰ। এইটো কিবা ৰং নে? সাধুৱে ক'লে, তুমি সুখী নহয় নেকি? কাউৰীয়ে ক'লে, একেবাৰে নহয়। সাধুৱে আকৌ সুধিলে, কি অসুবিধা তোমাৰ? কাউৰীয়ে ক'লে, অসুবিধা মোৰ। যাৰ ঘৰতে বহি কা কা কৰোঁ মোক খেদি পঠায়। কোনোবাই পোহেনে মোক? আজিলৈকে আপুনি দেখিছেনে কোনোবাই কাউৰী পোহা? মৰমত দুখন ৰুটি দিয়া, শ্ৰাদ্ধত কামোতা সময় পেলনীয়া বস্তু খাব দিয়ে মোক। আৰু তুমি কৈছা কিয় সুখী নহয়? এইটো কি বনালে মোক ভগৱানে? তেতিয়া সাধুৱে ক'লে, যদি দ্বিতীয়বাৰ চান্স পোৱা, কি হ'ব বিচৰা তুমি? মই তোমাক সেইটোৱে বনাই দিম। কাউৰীয়ে ক'লে, যদি জীৱনত দ্বিতীয়বাৰ সুবিধা পাওঁ, তেতিয়াহ'লে হাঁহ হ'ব পচন্দ কৰিম মই। কি ধুনীয়া বগা ৰং, শান্তিৰ প্ৰতীক। সাধুৱে ক'লে, আজিয়ে বনাই দিম তোমাক হাঁহ, কিন্তু এটা চৰ্ত আছে। গৈ এবাৰ হাঁহক লগ ধৰি আহা। কাউৰীয়ে দৌৰি দৌৰি গ'ল। হাঁ ভাই, কি ধুনীয়া কৈ থকা তুমি। কি ৰং তোমাক ভগৱানে দিছে। বাহ 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 বাহ। পানীত পেডেল মাৰি থকা, কিন্তু কোনেও গমেই নাপায়। ইমান বগা বগা ৰং, মোক চোৱা, কেনে ক'লা মই। কিমান সুখত থকা চাগে তুমি। হাঁহে ক'লে, কোনে ক'লেহে তোমাক? কাউৰীয়ে ক'লে, ইউ আৰ নট হেপী। হাঁহে ক'লে, নট এট অল। কাউৰীয়ে সুধিলে, তোৰ কি অসুবিধা ভাই? হাঁহে ক'লে, এইটো কিবা ৰং হ'লনে? বগা ৰং, মৃত্যুৰ পিছৰ ৰং এইটো। মানুহে ছবি তোলে পানীত, মই চালা গমেই নাপাওঁ মোকেই তুলিছে নে পানীকেই ফটো তুলিছে। এইটো কিবা ৰং হ'লনে? কাউৰীয়ে ক'লে, সুখত নাই নেকি তুমি? হাঁহে ক'লে, একেবাৰে নাই। তেতিয়া দুয়ো আহি সাধুক ক'লে, বাবা, সমস্যা গম্ভীৰ। তেতিয়া বাবাই হাঁহক সুধিলে, তোমাৰ মতে তোমাক যদি এটা সুবিধা দিয়া হয়, তুমি কি হ'ব বিচৰা? হাঁহে ক'লে, মহাৰাজ,
আজি বা আৰু কাক মাৰে, হয়তো ময়ো হ'ব পাৰোঁ। এইটো কিবা জীৱন হ'লনে? কিয় ময়ূৰ হ'ব খুজিছা? সিহঁতে আকৌ সুধিলে। সুখী নহয়? ময়ূৰে ক'লে, অহা এঘণ্টাত কি হ'ব ঠিক নাই, কেনেকৈ সুখত থাকোঁ? সিহঁতে সুধিলে, তোমাৰ হিচাপ মতে কি হ'ব লাগে? কোন সকলোতকৈ সুখী? তেতিয়া ময়ূৰে কাউৰীক ক'লে, তুমি। কাউৰীয়ে ক'লে, মই কেনেকৈ? এতিয়া ময়ূৰৰ উত্তৰ শুনক। ময়ূৰে ক'লে, তুমি মাটন বিৰিয়ানী শুনিছা? কাউৰীয়ে ক'লে, হয়। চিকেন বিৰিয়ানী শুনিছা? কাউৰীয়ে ক'লে, হয়। কাউৰী বিৰিয়ানী শুনিছেনে? কাউৰীয়ে ক'লে, নাই। ময়ূৰে ক'লে, তোমাৰ জীৱনৰ ভয় আছেনে? ক'লে, নাই। কোনোবাই তোমাক মাৰিবনে? ক'লে, নাই। তোমাৰ কোনোবাই অসুবিধা দিয়েনে? ক'লে, নিদিয়ে। তেতিয়াহ'লে মস্তিত জীয়াই আছে চালা। আমাৰতো অহা এঘণ্টাত কি হয় সেইটোৱে নাজানো। তেতিয়াহ'লে তোমাতকৈ ভাল কোন? গতিকে আপুনি যিয়েই নহওক, যিটো অৱস্থাতে নাথাকক, যি বৰণৰে নহওক, সুখত থাকক। কাৰো লগত নিজৰ তুলনা নকৰিব। তোমাৰ নিচিনা মানুহ আছে নেকি কোনোবা? নাই ন বন্ধু। ইউ আৰ ইউনিক। ডোন্ট কম্পেয়াৰ ইয়ৰ চেল্ফ। গোটেই জীৱনত নিজৰ তুলনা কেতিয়াও কাৰো লগত নকৰিবা। কম্পেৰিজনত বহুত ডাঙৰ সমস্যা হয়।